শ্বিলঙৰে একা বেকা দীঘলীয়া বাট এতিয়া কথাটো হ'ল গানটো শ্বিলঙৰ পৰা আহি আছো বাবে গাইছো আমি গাড়ী লগত গলে ভাগৰ নেলাগে দেহাত এইবিলাক সব গেষ্ট আহি ঘৰ সোমাল আৰু আমি আহিছো লেটকে বহুত লেটকে আহিছো আমি এইবোৰ আহিছে এডভান্স আহিছে সব ৰেডি গাড়ী ডিগি সোমালো গোটেই কাপোৰ কানি বেছি দিনৰ কাৰণে গৈ থকা নাই বাৰু আমি এয়া দেখিছে লৰাই সাৰ পায়ে দেউতাকৰ তাত গ'ল হাজবেণ্ডে গাড়ী চলাই আহিছিলে গুৱাহাটীৰ পৰা বৰা পানী পালো একবাৰ দেখাই লো বোলো আপোনালোককো যে যিবিলাকে চাইছে ধুনীয়া ভিউ দেখিছে বতৰো ভাল আজি এয়া কফি সিংহডাল হলো সিংহৰাটো বহুতে বেলেগ আৰু মানে অনলি আলুটো বইল ইয়াত আহিলে মানে ইয়াতে এইটো সিংহৰা লে সিংহৰাটো এইটো হাই ফ্ৰেন্ডস গুড মৰ্নিং পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক আজিৰ এটা নতুন ভিডিঅ'লে আজি মানে স্কুল যোৱা নহলে ওলাইছিলো যাব কিন্তু মানে যোৱাকালি আহি গা ধুই দিলো বাবে মোৰ মানে অকণ মাতটো বহি গ'ল মানে ভইচটো বেয়া হৈ গ'ল সেইটো কাৰণে ভাবিলো আমি এঠাইলে যাম বুলি ভাবি আছো যেতিয়া আজি ভাবিছিলো স্কুলৰ পৰা আহি গুচি যাম যেহেতু তাৰ স্কুলত প্ৰগ্ৰাম চলি আছে 15 আগষ্টৰ কাৰণে সেইটো কাৰণে স্কুল ছুটি কৰা কথা নাছিলে কিন্তু উপায় নাই মানে তাৰ পৰা আহি আকৌ যদি মানে দিগদাৰ হৈ যায় আমাৰ সেইটো কাৰণে ভাবিছো একেবাৰে আমি যোৱাই ভাল আৰু যাব ক'ত ওলাইছো অসমত ঘৰত সেইটো কাৰণে ভাবিছো এটা স্পেশাল ডে আছে কালি আৰু আজিও আমাৰ কাৰণে স্পেশালে হয় কাৰণ যেহেতু আমি অসমলৈ আকৌ গৈ আছো আজি আগৰ ব্লগত কৈছিলো মই যে আগষ্ট মাহত আকৌ আহিম আমি মানে অসমলৈ আজি সেইটো দিনে আৰু যাবলৈ ওলাইছো কালি স্পেশাল ডে আছে এটা সো ফ্ৰেন্ডস চাই থাকিব এতিয়া এই আমি ৰেডি আকৌ ঘৰত যাব লগা হ'ল সিদিনাখন আহিছিলে জাষ্ট মানে কিবা এটা পাৰ্টি আছে তো গম পাব কালিও ব্লগ দিম মই সেই পাৰ্টিটোৰ ব্লগ দিম আমি তো এতিয়া যাব ওলাইছো দেৰি নকৰো দেৰি হলে প্ৰায় তো বহুত দীঘলীয়া জাৰ্ণি শ্বিলঙৰ পৰা একদম আপ টু ৰঙিয়ালৈকে তো চাই থাকিব ফ্ৰেন্ডস আতে দিয়ক ঠিক আছে সব ৰেডি গাড়ী ডিগি সোমালো গোটেই কাপোৰ কানি বেছি দিনৰ কাৰণে গৈ থকা নাই বাৰু আমি মাত্ৰ 2-3 দিনৰ কাৰণে গৈ আছো তথাপিও মানে বাচ্চাৰ কাপোৰ মোৰ কাপোৰ তেনেদৰে মানে বহুত কিবা কিবি মানে এটা বুজা আৰু সেইটো কি কম সো এতিয়া ৰেডি হৈছো গোটেইখিনি বাবু খুৰী এয়া হাজবেণ্ডে আহি আছে লগ কৰি বাবু অবা ক'ত যাই আছো আমি ৰঙিয়া কাৰ ঘৰত পাঠশালাটো ৰঙিয়া মানে সি কব জানিছে পাঠশালাটো ৰঙিয়া গৈ আছে বোলে ঠিক আছে পাঠশালাটো ৰঙিয়া পাঠশালাও যাম একচুৱেলি আমাৰ নিজৰ ঘৰতো যাব লাগিব কাৰণ যিহেতু গৈ আছো যদিও অসমলৈ ৰঙিয়াৰ ঘৰত মানে মোৰ দেউতাৰ ঘৰত লাষ্ট আকৌ শাহুমাৰ ঘৰতো যাব লাগিব আৰু সেইখন নিজৰ ঘৰ যেতিয়া তাতেও গৈ এটা খবৰ লৈ আহিম আৰু মাও এবাৰ অহাৰ কথা আছে ইয়াত যদি আহে বাৰু লৈয়ে আহিম আমি আৰু নাহিলে আকৌ এবাৰ যাব লাগিব আমি আনিবলৈ দেখিছে এইজনৰ সদায় লেট ওলাই আহিল ৰুমৰ পৰা আৰু লেট কৰি আৰু মানে বাকিয়ে আছে আৰু কিবা ইমানে লেট হৈছে আমাৰ আৰু এতিয়া মোৰ আকৌ লেট আৰু লৰাইটো ডিষ্টাৰ্ব দিয়ে আছে লেট হৈছে মানে এই বাচ্চা আছে গতিকেটো অলপ লেট হ'ব বা তুমিহে কৰিছা জানো তাৰ কাম আৰু বাকি কৰিলে মই বাহিৰৰ বজাৰ বিলাক কোনে কৰিলে ৰাতিপুৱাৰ পৰা বা কি বজাৰ জনৰ কাৰণে যি আছে আৰু দে এতিয়া বলা ঠিক আছে বলা ঠিক আছে ফ্ৰেন্ডস গৈ থাকো এতিয়া গাড়ীত বহি লওঁ বাৰু এতিয়া গাড়ীত বহি আৰু ভিডিঅ' কৰি নাথাকো গৈ গৈ য'ত পাওঁ কৰিম বাৰু যাব ওলাইছো জয় জয় বিশ্বকৰ্মা ভালে ভালে যাই পাওঁ আৰু এইখিনি ইমান ওখ ভালকে তুমি আগৰ ফালে চাই উঠা বাৰু আৰু ইমান আপ হয় আমি অকমান তলৰ ফালে যিহেতু ৰুমটো তো ওপৰত উঠিব লাগে ওপৰত উঠিলো তেনেকে আৰু এতিয়া দেখিছে কেনেদৰে ডিষ্টাৰ্ব কৰে সেইটো কাৰণে মানে গাড়ী চলাই বহুত প্ৰব্লেম হয় ইয়াৰ কাৰণে সি মানে চলাই যাব ওলা আৰু য'তে ত'তেতো এলাও নাই ন বাচ্ছা এনেদৰে গাড়ীৰ আগত বহিব তেনেকুৱা সো সেইবাবে আমি কেতিয়াবা মানে চলোৱা কোনোবা এজন দাদা হলেও ল'ব লগা হয় আৰু তেনেকুৱা ফ্ৰেন্ডস এই আহি আছো এতিয়া অলপ পেট্ৰল ভৰাই লওঁ কাৰণ ৰাস্তাত
আকৌ ভৰাম মই এতিয়া জাষ্ট আমাৰ ৰুমৰ পৰা ওলাই এটা পেট্ৰল পাম্প আছে ইয়াতে তো পেট্ৰল অলপ ভৰাই লওঁ ইয়াতে বাকি জাৰ্নিটো গোটেই চাই থাকিব আটাই আৰু গোটেই একদম আপটো ৰঙিয়ালৈকে ক'ত কি কৰো দেখা পাব আৰু খুৰী বমি টেবলেট ল'ব লাগিব যেহেতু বমি কৰিব টেবলেট ল'ব লাগিব সো ফ্ৰেন্ডছ এই ওলাইছো ঘৰৰ পৰা এতিয়া অলপ পেট্ৰল ভৰালো গাড়ীত ক'লোৱে আপোনালোকক এতিয়া ওলাই আহিছো দাদা আহিছে লগত তো ভাল লাগিব গৈ সিদিনাখন গৈছিলো মাত্ৰ ঘৰলৈ আজি আকৌ যাম পাৰ্টিৰ বাবে এয়া হাত পিছত বহি আছে আমাৰ পিছত থৈছে উপায় নাই আৰু কি কৰিবা ঠিকে আছে আৰু কি লাগে ইয়াতকে আৰু খুৰী হেৰি আজি কেই লিটাৰ মানে মাথা মাৰি আহিছে ঘৰত টাৰ্গেট বমি টাৰ্গেট কেই লিটাৰ ফাৰ্মাচী আছে বমি টেবলেট লৈ লওক এইটা ৰাখক তো চাই থাকিব ফ্ৰেন্ডছ বমি টেবলেটটো লৈ আহক এয়াস কফি আৰু সিংগৰা ললো ইয়াত আহিলে মানে ইয়াতে সিংগৰাটো এইটো সিংগৰাটো বহুতে বেলেগ আৰু মানে অনলি আলুটো বইল আজি দাদাক খুৱাইছো এটা সিংগৰাটো কেনে লাগিছে মস্ত হা একদম ইয়ামি না এই সিংগৰা আহিলে এইটো পেট্ৰল পাম্পত ঘৰত গ'লে এইটো পেট্ৰল ভৰাও লগত এইখন মই সিংগৰা আৰু এই খাওঁ ভাল বনায় একদম আপোনালোকক আহি কেতিয়াবা ট্ৰাই কৰিব বহুত সুন্দৰ একদম সিংগৰা আৰু কফি বনায় কেফেচিনোও পায় নৰ্মেল কফিও পায় যি মন যায় খাব পাৰিব তো মানে জাৰ্নিটো ষ্টাৰ্ট কৰাৰ আগতে এনাৰ্জি আহি যায় পুৰা একদম এনে খাওঁ আৰু ঘৰত আমি দুইটাই খোৱা নাই আম খাই আহিছোঁ অকল তথাপিও মানে একচুৱেলি মই জাৰ্নি ঘৰত অলপ দুঘেলা জাৰ্নি হ'লে মই লাইট খানা খাওঁ তো মই ভালকৈ আজি ফ্ৰুইটছ খালোঁ আম আৰু আনাৰস ভালকৈ খালোঁ খাই এতিয়া আহোঁতে চিঙৰা কিনি দিলোঁ মই লৈছোঁ মানে বিৰাটেই ভাল পাওঁ একদম মানে একোৱেই নাই আৰু মছলা অকল আলু আৰু এই ধুনু বাবু আছে গাড়ীত আকৌ চিঙৰা সিও চিঙৰাটো ভাল পায় বাবা চিঙৰাটো খাই আছানে দেখাই দিয়াচোন দেখাই দিয়া ইয়াতে ৱাহ গুড বয় বৰা পানী পালোঁ একবাৰ দেখাই লওঁ বোলো আপোনালোককো যিবিলাকে চাইছেতো চাইছে আহা আহা বাবা আহা 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 বাবা আহা মই যাম তোমাক ক'ত যাবা নিদিয়ে তাতে মই যাম আহা আহা বোলা আহা আহা তাতে পাৰি যাব পাৰি কোনো নদী নাই ভাঙিছে কি নাই এতিয়া ইমান ধুনীয়া ভিউ দেখিছে বতৰো ভাল আজি ধুনীয়া ভিউ আহিছে এয়া চাওক ফ্ৰেণ্ডছ ইমান সুন্দৰ ভিউ বৰা পানী শ্বিলং ফুৰিব আহিলে সেইখিনিত ৰখা যায় চবৰে আমিতো দেখিয়ে থাকোঁ নিজৰ জেগাখিনি হৈ গ'ল বাবা নাও সেইখন জাহাজ বাবা জাহাজ বাবা জাহাজ এয়া চাই লওক ফ্ৰেণ্ডছ এনেই ৰাখিছোঁ আমি জাষ্ট বৰা পানী বহুত দিন ৰখা নাই নৰখোঁ একচুৱেলি আধা দিলে আমি চিধাই গুচি যাওঁ তো আজি আপোনালোকক দেখাম বুলি বৰা পানীত ৰখিছোঁ এতিয়া মই এয়া ভিউ বৰা পানীৰ ভিউ সুন্দৰ ভিউ অকণমান আগত গৈ এইফালে আপোনাৰ ৰিজৰ্ট আছে তো নামি যাই তলত নাও চলাব পাৰি এই নাওবিলাক দেখিছে নহয় তাতে এই নাওবিলাক তাত আছে তো এই নাওবিলাক আপোনালোকে যদি ৰিজৰ্টৰ ফালে নামি যায় তাত নাও বটিং কৰিব পাৰিব তাতে তাতে আছে বাবা ক'ত আছে ক'ত হয় নেকি ব'লা 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 এতিয়া ব'লা 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 যাওঁ আমি যাওঁ যাওঁ ব'লা গাড়ী আছে গাড়ী গাড়ী পাবা গাড়ী গাড়ী তো এতিয়া যাওঁ ফ্ৰেণ্ডছ আৰু ৰাস্তাত গৈ গৈ দেখাই থাকিম ব'লা গাড়ীত উঠা গাড়ীত উঠা গাড়ীত উঠা গাড়ীত উঠা বাবা গুড বয় ফ্ৰেণ্ডছ বৰা পানী অকণমান দেখালোঁ এতিয়া আকৌ জাৰ্ণি হ'ব গুৱাহাটীলৈ তো চাই থাকিব
বৰাপানী পাৰ হ'লো বাৰু এতিয়া প্ৰায় গৈ আছো নংপু পাম জাৰ্নিটোৱে দেখুৱাই আছো বাৰু ঘৰ নোপোৱালৈকে নহয় জানো ভালে লাগিছে বতৰটো ইমান ধুনীয়া মানে ওলোৱাৰ পৰাই ঠাণ্ডা পাইছো মই ভাবিছিলো গৰম পাম কিবা তেনেকুৱা গৰম পোৱা নাই ইয়ালৈকে ঠাণ্ডাই পাই আছো বহুত ঠাণ্ডা বাৰু আৰু অসম পালে কেনেকুৱা হয় সেইখিনিও চাই থাকিব দেখুৱাই থাকিম আৰু অকণমান হয়তো ভিডিঅ'খিনি কপিব পাৰে কাৰণ গাড়ীৰ ভিতৰৰ পৰা দেখুৱাই আছো যে সেইটো কাৰণে টেক্সি গাড়ী লৈ যাম শ্বিলঙত আৰু দেহি তো যাবি লগত চেলফি মাৰি যাম ওখ পাহাৰত আয়ো দেহা মিঠা মিঠা পৰত শ্বিলঙৰে একা বেকা দীঘলীয়া বাট এতিয়া কথাটো হ'ল গানটো শ্বিলঙৰ পৰা আহি আছো বাবে গাইছো আমি তোৰে লগত গলে ভাগৰ নেলাগে দেহাত যি কি নহওক গানটো যোনে লিখিছে বৰ সুন্দৰ গান লিখিছে লেখিকাও বৰ সুন্দৰকে গাইছে গানটো লগ পাইছো তেখেতক লগ পাইছো মানে খুব ভাল ল'ৰা এতিয়া ঘটনাটো হ'ল মানে কি আহি থাকোতে গানটো গাড়ীত শুনি আহি আছিলো লগাবতো নোৱাৰি কপিৰাইট আহি যাব গানটো লগালে কি হ'ল মানে ধুনীয়া মিলাই দিছে গানটো শ্বিলঙৰ একা বেকা দীঘলীয়া বাট আৰু অখ অখ পাহাৰ তো এইবিলাকেই ভাল লাগে কিবা এটা আহিলে মই গলে গানটো শুনোৱে 8 বছৰ আপডাউন কৰিলা আজি কৈ আছা শ্বিলঙৰ গানটো শুনাৰ কথা গানটো শুনোতো সদায় শুনো বাৰু সেইটোৱে কৈছো আহো তেতিয়া গানটো শুনো আৰু মানে কি এনেও নিজৰ ঘৰত আহি আছো আজি তো শ্বিলংটো ভালে লাগে শ্বিলঙত অবভিয়াছলি চাকৰি কৰি থাকিবই লাগিব আমি তো নিজৰ ঘৰখন তাতকৈ বেছি ভাল লাগে যদিও শ্বিলংখন এখন সুন্দৰ ঠাই তো ঘৰত আহি আছো মনটো ভাল লাগি আছে তো ভাল ভাল গান বিলাক শুনি শুনি আহি আছো এতিয়া তো ভাল লাগি আছে তো কি কয় ৰাইজসকল এইফালে কি কয় মাইকটো দিয়ক মাইকটো আগবঢ়াই দিয়ক ইফালে কেনেকুৱা লাগিছে বমি ফিলিং কিবা কিবি টেবলেটটো কিনি দিলোতো এতিয়া লেভেল বাঢ়িছে আপোনাৰ দাদাই কওকচোন কি কয় আপুনি গাড়ী চাফা কৰি দত পোৱা নাই আনকি মোৰ ধুনু বাবুৱে খুৰীক গালি পাৰিছে ধুনু বাবুৱে খুৰীক গালি পাৰিছে মানে ইমান খং উঠিছে তাৰ ইফালে মাকৰ কলাত একদম কচে মচি শুই গৈছে বমি লাগিব বুলি গাত কি হব বেয়া পায় মানে খুৰীক ল'ৰাটো বমি কৰিছিলে ন আৰু সিও মানে গাড়ীখন বেয়া কৰিছে খুৰীও গাড়ীখন বেয়া কৰিলে সেইটো কাৰণে তাৰ মানে বেয়া পায় আৰু বমি কৰা মানুহ খুব বেয়া পায় ঘিণ কৰে এইটো So friends, শ্বিলঙৰ একা বেকা ৰাস্তা আৰু মেঘৰ লুকাভাকু লগত বৰষুণৰ ৰিমঝিম হাঁহিৰ মাজে মাজে আহি আমি শ্বিলঙৰ টোল গেটত উপস্থিত হ'লোঁ আৰু ইয়াতে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ চেনেলটো যেন ছাবস্ক্ৰাইব কৰে আৰু ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাই তো এতিয়া আমি আহি নতুনকৈ বনোৱা অভাৰব্ৰিজ পালোঁ এইখন চাগে লখৰা অভাৰব্ৰিজ হয় তো ফ্ৰেণ্ডছ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব ফ্ৰেণ্ডছ আহি আমি জালুকবাৰীত কিবা কিবি খাই ললো আৰু ধুনু বাবু শুই দিছিলে মই সেইকাৰণে ব্লগ কৰিব পৰা নাছিলো বাকীখিনি তেওঁ কৰিলে হাজবেণ্ডে কৰিলে আৰু এতিয়া ধুনু বাবু সাৰ পাই গ'ল আমাৰ মানে আহি দেৰি হৈছে ইমান দেৰি নালাগে বাৰু কিন্তু আমি ইচ্ছা কৰিয়ে দেৰি কৰাৰ নিচিনা হ'ল মানে ৰখি আহিছো বাৰু তাত আৰু ব্লগ কৰা নাই যিহেতু ৱেডাৰটো একে পালো অসমৰ শ্বিলং কিন্তু ঠাণ্ডা গৰমটো অলপ ডিফাৰেন্স আছে বাৰু কিন্তু বতৰটো একে পালো ন হেমেকা সেইটো কাৰণে আৰু ব্লগ কৰি নাথাকিলো এতিয়া আৰু গৈ আছো ৰঙিয়ালে বুলি আজিতো ৰঙিয়ালে আমাৰ যাত্ৰা গাড়ী ভিতৰত এতিয়া সি সাৰ পাই মানে তাৰ যিমান বিলাক বস্তু কিনি দিছিলে সব বিলাক বস্তু এতিয়াহে খাব লাগিছে এয়া দেখিছে ল'ৰাই সাৰ পায়ে দেউতাকৰ তাত গ'ল হাজবেণ্ডে গাড়ী চলাই আহিছিলে গুৱাহাটীৰ পৰা তেওঁ ভাবিছিলে যে গাড়ীখন ময়ে চলাও এতিয়া দাদাই বহুত দূৰ চলালে এতিয়া তাৰপিছত সিয়ে মানে দেউতাকৰ কোলাত গ'ল গাড়ী চলাই আছে সি কোৱা তুমি দুৱা সাৰ এতিয়া
আৰু এইকাৰণে মই লগত দি দাদাক লগত লৈ আহো তাকে এইকাৰণে এইবিলাক ক্ষেত্ৰত লৈ আহো আৰু প্ৰব্লেম এতিয়া নৰ্মেল সুবিধা একো নাই খালি অলপ ডিষ্টাৰ্ব হয় চলাব আৰু সাৱধানে চলাব লগা হয় যিমান যি গ'লেও বাচ্ছা বুজি পোৱা হোৱা নাই গাড়ী কি বস্তু বা হেণ্ডেল কি বস্তু তাহাঁতে এইবিলাক খেলা বস্তু বুলি ভাবি আছে এতিয়াও গতিকে এনেকে চলিব লাগিব উপায় নাই ত আহি আছো ৰঙিয়া পামেই আৰু বেছি সময় নাই সেয়া আৰু ৰঙিয়া পাম আৰু এতিয়া সেয়া আৰু দাদা মানে মোৰ লগৰ হাজবেণ্ডৰ ষ্টাফ হয় একে এয়া আহি পালো আৰু এতিয়া মানে নামিয়ে মানুহ বিলাকৰ এক্সাইটমেন্ট চাও হয়নে খুৰী নামি আহিব বাকী বিলাক অহা নাই মই আহিছো আগতে নামি এইবিলাক সব গেষ্ট আহি ঘৰ সোমাল আৰু আমি আহিছো লেটকে বহুত লেটকে আহিছো আমি এইবোৰ আহিছে এডভান্স আহিছে সব আৰু বাকী ভিতৰত আছে নেকি দেউতা আৰু জেউতি আমাৰ দেউতাই বা শুই আছে চাই এতিয়া বাকী আৰু মই জোতা লৈ আহিলো খোলা নাই বা এইজনী আমাৰ বাইদেউ মাষ্টৰনী বাইদেউ আহিবলে মানে আৰু খানা যোগাৰ ৰাতি খানা যোগাৰ চলি আছে বাৰু দেখালো আৰু বাকী আমাৰ বাখেৰিটো বাথৰুমৰ এই বাহিৰত গৈছে বাৰু মই দেখাই আছো লগ কৰি আছো গোটেই বিলাকক হয়নে আহি পালো জাষ্ট এতিয়া আৰু গোটেই বিলাকক দেখাই আছো এয়া আৰু ঘৰ পাই গলো গতিকে আজি আৰু বেছি ভিডিঅ'টো দীঘলীয়া নকৰো যিহেতু কালি এটা পাৰ্টি আছে পাতিলে আমি যাম আমাৰ ইয়াতে নহয় পাৰ্টিটো বাৰু ভন্টিৰ ঘৰত হব ভন্টিৰ ঘৰ যাম আমি কলৈ যাম কালি ব্লগটো দেখুৱাম মই আজিলে বহুত ৰাতি হল এতিয়া আমাৰ প্ৰায় 8:30 বাজি গল এতিয়া আৰু ভাবিছো দীঘলীয়া নকৰো আকৌ এটা কালি নতুন ব্লগত লগ পাম আজিলৈ আহিছো বাই বাই